হেল্ল' ফ্ৰেণ্ডছ, তোমালোকক সকলোকে আমাৰ ইউটিউব চেনেল প্ৰিঅপটিক্স এডুকেশ্যনলৈ স্বাগতম জনাইছোঁ। আজি আমি পঢ়িব লোৱা বিষয়টো হৈছে বদমাছ ৰুল। এইটো এটা মেথছৰ অতি গুৰুত্বপূৰ্ণ অংগ, যিটো নোৱাৰিলে আমি হয়তো পিছলৈ বহুত ডাঙৰ ডাঙৰ প্ৰব্লেমো ছল্ভ কৰিব নোৱাৰিম। চ' আমি এইটো জনা অতিকৈ প্ৰয়োজনীয়। আমি এতিয়া ভিডিঅ'লৈ আগবাঢ়োঁ। ইয়াতে বি মানে হৈছে ব্ৰেকেটছ। এইডাল যে আমি দিলোঁ, এইকেইডাল হৈছে ব্ৰেকেট। এইটো আমি কওঁ ফাৰ্ষ্ট ব্ৰেকেট, প্ৰথম বন্ধনী। এইটো কয় ছেকেণ্ড ব্ৰেকেট, দ্বিতীয় বন্ধনী। আৰু যিটো এইটো দিয়ে এইটো কয় স্কুৱেৰ ব্ৰেকেটছ বা তৃতীয় বন্ধনী। প্ৰথমতে আমি জানি লওঁ প্ৰত্যেকটো টাৰ্ম কি বুজায়। ইয়াতে অ' দি বুজায়, অ'ৰে বুজায় অৰ্ডাৰ, মানে ক'ব পাৰা অসমীয়াত ইয়াক ক'ব পাৰা ঘাট, বা তেনেকৈ মানুহে বহুত কিবা কিবি কয়। ইয়াৰ মিনিংটো হ'ল যে, ধৰি লোৱা এটা মেথছ আছে, তাত 2 টু দি পাৱাৰ 2 আছে বা 2 স্কুৱেৰ, 2 টু দি পাৱাৰ 4 বা 6 টু দি পাৱাৰ 3 বা 9 টু দি পাৱাৰ 9, এইবিলাক প্ৰত্যেককেইটা টাইমতে এইকেইটাক কয় অৰ্ডাৰ বা ঘাট। চ' আমি এটা মেথছ কৰিব যাওঁতে ফাৰ্ষ্ট অফ অল প্ৰথমতে আমি এইকেইটাকো চাব লাগিব যে ইয়াত এইকেইটা ক'ত আছে। তাৰপিছত 3 নম্বৰটো হৈছে ডি, হৰণ। এম মানে হৈছে মাল্টিপ্লিকেশ্যন। বা অসমীয়াত কয় পূৰণ। এ মানে হৈছে এডিশ্যন প্লাছ বা যোগ। আৰু এছ মানে হৈছে ছাবট্ৰেক্ট মাইনাছ বিয়োগ। তো আমি ইয়াৰ প্ৰত্যেকৰে কেনেদৰে আগবাঢ়িব লাগিব, আমি তাৰ মেথডটো বা প্ৰক্ৰিয়াটো আমি বুজিব বিচাৰিম। এতিয়া উদাহৰণ লৈ লওঁ। উদাহৰণকেইটা ধৰি লোৱা, এটা অংক আছে, তাত আছে ফাৰ্ষ্ট ব্ৰেকেটৰ ভিতৰত কিবা এটা আছে, ধৰি লোৱা 3 2 + 1 - 3 + 1 × 2 স্কুৱেৰ প্লাছ 4/3 × 3/4। ইয়াতে আমি বদমাছ ৰুলৰ মতে তোমালোকে দেখিবা যে বদমাছ ৰুল চোৱা, প্ৰথমতে আছে ব্ৰেকেট। চ' আমি ব্ৰেকেটৰ ভিতৰৰ প্ৰথমখিনি আগতে ছল্ভ কৰিব লাগিব। ইয়াৰ ব্ৰেকেটৰ ভিতৰখিনি মানে 3 পূৰণ 2 একে 3 মাইনাছ 3 একে 4 × 2 স্কুৱেৰ প্লাছ 4/3 × 3/4। এতিয়া বদমাছ ৰুলৰ মতে আমি অৰ্ডাৰটো কৰিব লাগিব। ইয়াতে অৰ্ডাৰ ক'ত আছে? 4 × অৰ্ডাৰ ইয়াতে আছে, চোৱাচোন, ইয়াতে আছে 2 স্কুৱেৰ। চ' এতিয়া আমি এইটো ছল্ভ কৰিব লাগিব। 2 স্কুৱেৰ মানে হৈছে 2 × 2 মানে 2 × 2 = 4 প্লাছ 4/3 × 3/4। এতিয়া আমি ইয়াৰ পিছৰটো ক'ব লাগিব ডিভাইড। ডি মানে হৈছে ডিভাইডটো এতিয়া আমি কৰিম -4 × 4 প্লাছ, এতিয়া চোৱা ডিভাইড আমি কৰিব পাৰিম 3ৰে 3ক ডিভাইড কৰিব পাৰিম, আৰু 4ৰে 4ক, বা আমি এনেকৈও 4ৰে 3ক ডিভাইড কৰি 3য়ে 4ক ডিভাইড কৰি এনেকৈও কৰিব পাৰিম। কিন্তু খালি আমি ডিভাইড কৰিব লাগে। কেনেকৈ ডিভাইড কৰিব লাগে সেইটো ইম্পৰ্টেণ্ট নহয়, খালি ডিভাইড আমি কৰিব লাগিব যে সেইটো নিয়মমতে সেইটো কৰিলেই হ'ল। চ' আমি 3ৰে 3ক ডিভাইড কৰিম 3/3 1, 4ৰে আমি 4ক ডিভাইড কৰিম 4 / 4 = 1। এতিয়া আমি কৰিম মাল্টিপ্লিকেশ্যন, মানে আমি পূৰণ কৰিম। ইয়াতে চোৱা পূৰণ ক'ত আছে, 3 × 3 4 × 4 1 × 1 3 × 3 = 9 মাইনাছ
4 4 গুণ 16 প্লাছ 1 গুণ 1 এতিয়া আমি এইটো হ'ব এতিয়া আৰু বদমাছ ৰুলৰ মতে আমি এতিয়া কৰিব লাগিব এডিশ্যন চ' ইয়াত প্লাছ ইয়াৰ আগত মাইনাছ চিন নাই মানে একো চিন নাই মানে ইয়াৰ আগত প্লাছ চিন আছে প্ৰথমতে আমি এইটো আৰু এইটো ইহঁতক যোগ কৰিব লাগিব 9 1 10 -16 আৰু এতিয়া মতে ৰুলৰ মতে ছাবট্ৰেক্ট আমি এতিয়া 10 -16 তোমালোকে এইটো মানে পিছত বা যিখিনিয়ে 9ত পোৱা বা 10ত পঢ়ি আছে সিহঁতে গম পোৱা আৰু যিখিনিয়ে তাৰ তলত পঢ়ি আছে সিহঁতে হয়তো এইটো বিষয়ে ভালকৈ নাজানিবা তথাপিও আজি জানি লোৱা মানে আমি সৰুৰ পৰাও ডাঙৰ নাম্বাৰ বিয়োগ কৰিব পাৰোঁ ধৰি লওক আমাৰ হাতত এটা সৰু নাম্বাৰ আছে 15 আৰু এটা আমাৰ হাতত ডাঙৰ নাম্বাৰ আছে ধৰি লওক 20 এতিয়া আমি যদি 15ৰ পৰা যদি 20 মাইনাছ কৰিব লাগে তেন্তে আমি ফাৰ্ষ্ট চাম যে ফাৰ্ষ্ট কামটো হ'ব যদি অপজিট চিন থাকে তোমালোকৰ এতিয়া প্লাছ মাইনাছৰ এটা খেল মানে ষ্টাইল বুলি কয় প্লাছ মাইনাছৰ এটা নিয়ম শিকাব বিচাৰোঁ যদি প্লাছ প্লাছ থাকে তেন্তে প্লাছ হয় যদি প্লাছ মাইনাছ থাকে তেন্তে মাইনাছ হয় মাইনাছ প্লাছ থাকিলেও মাইনাছ হয় মাইনাছ মাইনাছ থাকিলে প্লাছ হয় এইটো চিম্পল নিয়ম তোমালোকে মনত ৰাখিব পাৰা এইটো চিম্পল নিয়মটো এতিয়া আৰু এটা বস্তু আছে যদি একেই হয় একেই যদি চাইন হয় ধৰি লোৱা এইটো প্লাছ প্লাছ মাইনাছ মাইনাছ যদি একেই চাইন হয় তেন্তে আমি প্লাছ কৰিম আৰু যদি বেলেগ বেলেগ চিন হয় প্লাছ মাইনাছ মাইনাছ প্লাছ তেন্তে আমি বেলেগ হ'লে বিয়োগ কৰিম এইটো চোৱা ইয়াতে 15ৰ আগত প্লাছ 20ৰ আগত মাইনাছ দুইটা বেলেগ বেলেগ চিন চ' আমি মাইনাছ কৰিম প্ৰথমতে কাৰ পৰা মাইনাছ কৰিম 20ৰ পৰা 15ৰটো মাইনাছ কৰিম 20ৰ পৰা 15 গ'ল থাকিল 5 আৰু চ' ইয়াত ডাঙৰ নাম্বাৰটো আগত কি আছে মাইনাছ চ' আনচাৰটো আগত আহিব মাইনাছ আমি এনেকুৱা এক্সাম্পল আৰু ল'ব পাৰোঁ ধৰি লোৱা 11 আছে মাইনাছ 21 ইয়াতে চোৱা বেলেগ বেলেগ হ'লে যদি বেলেগ বেলেগ চিন হয় বেলেগ চিন হ'লে আমি বিয়োগ কৰিম মানে আমি 21ৰ পৰা ডাঙৰটো বা সৰুটো বিয়োগ কৰিম 21ৰ পৰা 11 গ'ল 21ৰ পৰা যদি 11 যায় 1 1 গ'ল থাকিল 0 2 1 গ'ল থাকিল 1 তো আমাৰ আনচাৰটো হ'ব 10 কিন্তু যিহেতু ডাঙৰটোৰ আগত মাইনাছ চিন আছে চ' ইয়াত হ'ব মাইনাছ ঠিক একেদৰে ইয়াতো আমি ছেম কৰিম 16ৰ পৰা 10 বিয়োগ গ'ল থাকিল 6 আৰু যিহেতু ডাঙৰটোৰ আগত মাইনাছ চিন আছে ইয়াত হ'ব মাইনাছ দেখিলা নহয় মানে ইয়াতে এইটো সৰু এইটো ডাঙৰ যিহেতু ইয়াত প্লাছ আছে ইয়াত মাইনাছ আছে চ' আমি 16ৰ পৰা 10টো মাইনাছ কৰিম 16ৰ পৰা 10 মাইনাছ কৰিলে আমাৰ আনচাৰটো হ'ব 6 আৰু যিহেতু ডাঙৰটোৰ আগত মাইনাছ আছে তো আনচাৰটো মাইনাছ হ'ব আৰু ধৰি লোৱা এনেকুৱা বেলেগ এক্সাম্পল দিওঁ ডাঙৰটোৰ আগত প্লাছ আছে ধৰি লোৱা চিম্পল অংক 25 মাইনাছ 5 মানে 25ৰ পৰা 5 গ'ল থাকিল বেছিটো চবেই জানে ডাঙৰটোৰ আগত প্লাছ আছে চ' ইয়াত প্লাছ হ'ব বুজিছা নহয় আশা কৰোঁ বুজিছা এইটো এতিয়া আমি আহা নেক্সট এক্সাম্পল এটা লওঁ এতিয়া চোৱা নেক্সট এক্সাম্পল আমি বদমাছ ৰুলৰ মতে আমি ফাৰ্ষ্টতে ব্ৰেকেটৰ ভিতৰত থকাখিনি ছল্ভ কৰিম এই ব্ৰেকেটৰ ভিতৰত কি আছে 5 + 6 5 6 11 তাৰপিছত আমি কৰিম অৰ্ডাৰ ইয়াতে চোৱা অৰ্ডাৰ কি আছে এইটো এটা অৰ্ডাৰ এইটোকো আমি অৰ্ডাৰ বুলি ক'ব পাৰিম কাৰণ চোৱা যোনে 9 বা 10ত পঢ়ি আছে সিহঁতেতো গম পাবা যে স্কুৱেৰ ৰুট অফ 25 = 25 টু দি পাৱাৰ 1/2 এইটো গম পাবা আৰু যোনে নাজানা সিহঁতে মনত ৰাখিবা যে স্কুৱেৰ ৰুট অফ x = x টু দি পাৱাৰ 1/2 এইটো ফৰ্মুলা মনত ৰাখিবা আমি ধৰি লোৱা এইটো যদি আমি তেনেকৈ কৰিব যাওঁ প্লাছ 2 টু দি পাৱাৰ 2 ইনটু ধৰি লোৱা এইটো x তেন্তে এইটো হ'ব 25 টু দি পাৱাৰ হাফ minus 1/4 into 16 so আমি অৰ্ডাৰ সলভ কৰিম 11 into 2 plus 2 square মানে হৈছে 2 into 2 4 into 25 to the power half মানে যদি 2 square যদি থাকিলে 2 দুটা হয় তেন্তে 25 থাকিলে কি হ'ব ধৰি লোৱা এইটো 25 থাকিলে হ'ব যে আমি কাক স্কুৱেৰ কৰিলে 25 পাওঁ বা ইয়াৰ আনচাৰটো যোনে জানা সেইটো লিখি দিলে হ'ল যে 5
আচলতে মই এইটো কেনেকৈ অৰ্ডাৰ হয় সেইটোৱে বুজাব পাৰিলোঁ, সেইকাৰণে এইটো লিখিছিলোঁ কিন্তু ইয়াৰ আনচাৰটো সদায় এইটোৱে হ'ব, মানে ইয়াৰ আনচাৰো এইটোৱে হয়, ছেইম হয়। স্কুৱাৰ ৰুট অফ 25 মানে 25 টু দি পাৱাৰ হাফ ইকুৱেল টু 5 এইটো হয়, -1/4 ইনটু 16। এতিয়া চোৱা আমাৰ হাতত আছে কি ডিভাইড ডি 11 2 প্লাছ মাইনাছ, চোৱা আমি ডিভাইড কৰিম ইয়াত 4 4 16 4। এতিয়া আমি কৰিম কি মাল্টিপ্লিকেশ্যন, এম মানে পূৰণ, 11 দুগুণ 22 প্লাছ 4 5 গুণ 20 মাইনাছ 4। এতিয়া চোৱা আমি কি কৰিম এডিশ্যন মানে যোগ কৰিম, এইটো যোগ কৰিম, এইটো আনচাৰ হ'ব 42 মাইনাছ 4। এতিয়া আমাৰ লাষ্টৰ কাম কি ছাবট্ৰেক্ট, চ' আমি ছাবট্ৰেক্ট কৰিম, ইয়াৰ আনচাৰটো হ'ব 38, এইটোৱে 30, এইটো হ'ব ফাইনেল আনচাৰ। ইয়াত নেক্সট এক্সাম্পল, আমি ওপৰত লিখি লওঁ বদমাছ লিখি লওঁ, আমি ব্ৰেকেটৰ ভিতৰত চল্ভ কৰিম। এইটো নহয় যে ব্ৰেকেটৰ ভিতৰত অকল প্লাছ বা মাইনাছ থাকিব, এইটো কথা নাই, এনেকৈ দিলে এইটোও ব্ৰেকেটৰ ভিতৰত থাকিব পাৰিব। চিম্পল আমি ধৰি লওঁ এইটো ব্ৰেকেট লৈ কৈ আছোঁ, ব্ৰেকেটৰ ভিতৰত কি কি আছে 30 মাইনাছ 2 4 3 গুণ থাকিল 1 মাইনাছ 2 স্কুৱাৰ ইনটু 1/4 মাইনাছ 7 5 গ'ল 2 11। এতিয়া আমি কৰিম অৰ্ডাৰ, ইয়াত চোৱা অৰ্ডাৰ কি কি আছে, ইয়াতো 30 মাইনাছ ইনটু 1 মাইনাছ 2 স্কুৱাৰ মানে আছে 4 ইনটু 1/4 মাইনাছ 2 ইনটু 11। এতিয়া আমি কি কৰিম ডিভাইড 30 মাইনাছ 2 ইনটু 1 মাইনাছ 4 4 ডিভাইড কৰিলে 1 যাব, মাইনাছ 2 ইনটু 11 প্লাছ আছে নেকি, প্লাছ প্লাছ প্লাছ। এতিয়া আমি কৰিম মাল্টিপ্লিকেশ্যন, 30 মাইনাছ 2 গুণ 2 প্লাছ 1 মাইনাছ 2 11 22। এতিয়া আমি কৰিম এডিশ্যন, চ' এডিশ্যন কেনেকৈ কৰিম চোৱা, ইয়াৰ আগত প্লাছ চাইন আছে, ইয়াৰ আগত একো নাই মানে ইয়াৰ আগত প্লাছ চাইন আছে, চ' আমি ইহঁত দুটাক প্লাছ কৰিম 31। আৰু চোৱা মই যে কৈছিলোঁ অথনি যে কৈছিলোঁ মই, চাবা এনেকৈ মাইনাছ মাইনাছ থাকিলে বা প্লাছ প্লাছ থাকিলে সদায় প্লাছ হয়, মানে একেই থাকিলে প্লাছ হয়, একেই থাকিলে প্লাছ হয়, এইটো আমি কৈছিলোঁ একেই থাকিলে প্লাছ হয়। এতিয়া ইয়াতে যিহেতু মাইনাছ আছে, ইয়াতো মাইনাছ আছে, এইটো আমি প্লাছ কৰিম 2 24 আৰু ডাঙৰটোৰ আগত কি আছে মাইনাছ, ইয়াত মাইনাছ মানে এতিয়া আমি লাষ্টৰটো হৈছে এছ মানে ছাবট্ৰেক্ট বা বিয়োগ, ইয়াত 31ৰ পৰা 24 বিয়োগ কৰিলে আমাৰ হ'ব আনচাৰটো হ'ব 7। চ' আশা কৰিলোঁ তোমালোকে ভালদৰে বুজি পাইছা বদমাছ ৰুল, আৰু যদি নাই বুজি পোৱা তেন্তে কমেণ্ট কৰিব পাৰা, নেক্সট ভিডিঅ'ত ইয়াতকৈ ভালকৈ এক্সপ্লেইন কৰিব বিচাৰিম। ধন্যবাদ।